বহিৰাজ্যত কাম কৰা সকলে আনৰ চাকৰহে কৰি আছে, গতিকে ফটা লেবেল দেখাই একো লাভ নাই। ভিডিঅ'ৰ তলত অহা কমেণ্ট, বাহিৰত লোকৰ চাকৰ কৰি তাইৰ ফটা লেবেল কি নাচাবা, সেইবুলি এজনে কমেণ্ট কৰিছে। এনেকুৱা ধৰণৰ কমেণ্ট কৰিলে আচলতে মোৰ বিৰাট বেছি খং উঠে, কাৰণ কামৰ কোনো সৰু বৰ নাই। কোনোবাই পাৰিছে ডাঙৰ চাকৰি এটা কৰি আছে, চৰকাৰী চাকৰি কৰিছে, কোনোবাই পাৰিছে প্ৰাইভেট চাকৰি কৰিছে, কোনোবাই অসমত চাকৰি পোৱা নাই, বাহিৰত আহি পেলাই কৰ্ম কৰি আছে। চুৰ কৰিতো খোৱা নাই, হয়নে নহয়? প্ৰত্যেকটো কামক মানুহে সন্মান কৰিব লাগে, লাগিলে কামটো সৰু হওক বা ডাঙৰ হওক। ভগৱানে দিয়া এই হাত ভৰিকেইটা ব্যৱহাৰ কৰি আমি কাম কৰি আছোঁ। কোনো ধৰণৰ ইলিগেল কাম কৰি থকা নাই, কাৰোবাক ঠগি খোৱা নাই, চুৰ কৰি খোৱা নাই। যি কাম কৰি আছোঁ সন্মানে কাম কৰি আছোঁ। গতিকে এনেকুৱা ধৰণৰ কমেণ্ট কৰি পেলাই মোৰ লগতে প্ৰত্যেকজন বহিৰাজ্যত থকা অসমীয়াক অপমান কৰাৰ চেষ্টা নকৰিব। বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰে, 98% মানুহে ভাল কমেণ্ট কৰে, কিন্তু কিছুমান তাৰ ভিতৰত এনেকুৱা জাবৰ আছে, তেওঁলোক মাত্ৰ জন্ম হৈছে ছ'চিয়েল মিডিয়াত কাৰ তাত কেনেকৈ বেয়া কমেণ্ট এটা দিব পাৰোঁ, তেওঁলোক মুঠতে সেইটোৱে বিচাৰি ফুৰে। আপুনি যিমানেই ভাল ভিডিঅ'জ নবনাওক কিয়, মুঠৰ ওপৰত তেওঁলোকে এটা বেয়া কমেণ্ট দি থৈ যাবই। কামেই সেইটো তেওঁলোকৰ। মই পৰাপক্ষত সৰু কাম হওক বা ডাঙৰ কাম হওক, প্ৰত্যেকটো কৰ্মকে সন্মান কৰোঁ। কাৰণ প্ৰত্যেকটো কৰ্ম মানুহে নিজৰ কষ্টৰে কৰে। সেই সৰু কৰ্মটোৰ বিনিময়তো মানুহে টকা পায়, ডাঙৰ কামৰ বিনিময়তো মানুহে টকা পায়। কোনোবাই পাৰিছে চৰকাৰী চাকৰি কৰিছে, কোনোবাই নাই পৰা প্ৰাইভেট কিবা এটা কৰি আছে, কোনোবাই তাকো নাই পোৱা কাৰোবাৰ ঘৰত কিবা এটা হাজিৰা পাইছে কৰিছে, কোনোবাই সেইখিনিও কৰিব পৰা নাই, বহিৰাজ্যত আহি কিবা এটা কৰি নিজৰ কৰ্ম সংস্থাপনটো পাইছে, নিজৰ ঘৰখন চলাই আছে। তাক লৈ পেলাই কোনোবাই আহি পেলাই ছ'চিয়েল মিডিয়াত কমেণ্ট এটা কৰাটো মই কেতিয়াও সমৰ্থন নকৰোঁ, আৰু মোৰ তেনেকুৱা মানুহক বহুত বেয়াকৈ গালি পাৰিবলৈ মন যায়। কৰ্ম সদায় কৰ্ম হয়, কৰ্মক সন্মান কৰিবলৈ শিকক। সেইজনক গালি পাৰক যিজনে কাৰোবাৰ চুৰ কৰিছে কিবা এটা, সেইজনক গালি পাৰক যিজনে কাৰোবাক ঠগি পেলাই খাইছে, কাৰোবাক অন্যায় কৰিছে বা কাৰোবাৰ কষ্টৰ ধন আত্মসাৎ কৰিছে, সেইজনক গালি পাৰক যিজনে চৰকাৰী চাকৰি কৰাৰ পিছতো অকণমান সৰু এটা কামৰ বাবে বেলেগৰ পৰা ঘোচ লৈছে। বুজিছে নহয়? কোনোবাই কিবা এটা সৰু কৰ্ম বাহিৰত আহি কৰি আছে বুলি এইটো নক'ব যে তই হাজিৰা কৰি পেলাই কিহৰ ফটা লেবেল দিছ। হাজিৰা কৰি পেলাই 10 টকা পাওক বা 1000 টকা পাওক, তেওঁ নিজৰ কৰ্মৰে নিজে পিন্ধিছে, নিজে খাইছে, গতিকে লেবেল দিয়া সম্পূৰ্ণ অধিকাৰ আছে তেখেতৰ। ইমান যদি খং উঠিছে, সেইজনক গালি পাৰক যিজনে আনৰ কষ্টৰ ধন অন্যায় কৰি বা চুৰ কৰি ফটা লেবেল দি আছে। এই কোনোবাই বহিৰাজ্যত আহি কিবা এটা নিজেই কৰ্ম কৰি আছে, তেওঁক আপুনি সেই তেনেকুৱা নিম্ন মানদণ্ডৰ কমেণ্ট দি নিজৰ ঠেক মানসিকতাৰ পৰিচয় নিদিব। কিবা এটা কমেণ্ট কৰাৰ আগত আপুনি যে মানুহ, সেই মানুহৰ দৰে ভাবি চিন্তি কমেণ্ট এটা কৰিব। আজি যদি চৰকাৰে অসমত ডাঙৰ ডাঙৰ এপাৰ্টমেণ্টছ, কোম্পেনী, শ্বপিং মল বা ফেক্টৰী, যিকোনো ধৰণৰ যদি কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিলেহেঁতেন, আজি সেই লাখ লাখ অসমীয়া যুৱক যুৱতী নিজৰ ঘৰখন এৰি বহিৰাজ্যত কাম কৰিবলৈ নাহিলেহেঁতেন। কাৰো চখ লগা নাই যে বহিৰাজ্যত ঘৰৰ মানুহ এৰি পেলাই বছৰ বছৰ ধৰি ইয়াত কাম কৰি থাকিব লোকৰ আণ্ডাৰত। আৰু যে কয় আনৰ আণ্ডাৰত কাম কৰি আছে বুলি, চৰকাৰী চাকৰি কৰাজনেও আনৰ আণ্ডাৰতে কাম কৰি থাকে, প্ৰাইভেট চাকৰি কৰাজনেও আনৰ আণ্ডাৰতে কাম কৰি থাকে। নিজৰ আণ্ডাৰত নিজে কাম কৰিবলৈ হ'লে নিজৰ এটা বিজনেছ লাগিব। সেইকণ সাম্যজ্ঞান আপোনাৰ নাইনে চাগে? নিজকে ইমান ডাঙৰ বুলি ভাবে। আৰু কেতিয়াবা যদি কিছুমান মানুহৰ কথা শুনো, মোৰ নিজৰে হাঁহি উঠে। কিছুমানে কি সোধে জানেনে? তোমাৰ মানুহজনে কি কৰে? বেংগলোৰত থাকে। প্ৰাইভেট চাকৰিহে কৰে নেকি? দৰমহা কিমান পায় বা? মোৰ মানুহজনে যিমান দৰমহাই নাপাওক কিয়, যিয়ে নাপাওক কিয়, প্ৰাইভেট চাকৰিহে কৰে নেকি? সুৰটো অলপমান বেলেগ টাইপৰ। তেওঁলোকৰ মতে প্ৰাইভেট চাকৰি কৰা মানুহে তাৰমানে একেবাৰে পইচাই নাপায়, যেন তেন চলি থাকে। আৰু কি ভাবে নাজানো আৰু। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, বহু এনেকুৱা আপোনালোকে যদি চাইছে, বহুত এনেকুৱা মানুহ আছে বাহিৰৰ ৰাজ্যত থাকিও অসমত এখন সুন্দৰকৈ পকা ঘৰ বনাই আছে, যিয়ে বহিৰাজ্যত থাকিও এখন গাড়ী কিনিছে অসমত গৈ পেলাই। এই কাম কৰিবৰ কাৰণে যে বহুত কিবা শিক্ষাগত অৰ্হতা এখিনিমান লাগিব সেইটো নহয়, নিজৰ মগজুটোও লাগিব। বহুতে নিজৰ মগজুটো প্ৰয়োগ কৰি ইয়াতে ভাল ভাল কাম কৰি পেলাই অসমত ঘৰ মাটিলৈকে লৈছে, হয়নে? এই কিছুমান মানসিকতা অকণমান দূৰ কৰিব হ'ল।
আজিকালি ইয়াতে বেংগলৰতে যদি আহে সামান্য বুলি ক'লেও 20,000ৰ পৰা লাখ টকা পৰ্যন্ত অসমীয়া মানুহে ঘটি আছে। ইয়াতে এপাৰ্টমেণ্টছত অসমীয়া মানুহ থাকে, ভিল্লাত অসমীয়া মানুহ থাকে, কৰোৰৰ টকীয়া লাখ টকীয়া ঘৰত অসমীয়া মানুহ থকা দেখিছোঁ। গতিকে বহিৰাজ্যত থাকে বুলিয়ে, প্ৰাইভেট কাম কৰে বুলিয়ে এই এনেকুৱা কিছুমান মানে এই কথা নক'ব, বেয়া লাগে শুনি। এনেকুৱা ধৰণৰ কথাৰ প্ৰায় মুখামুখি হওঁ, এয়া গাঁৱতেই হওক বা যিতেই হওক। বহিৰাজ্যত থকা বা প্ৰাইভেট চাকৰি কৰা মানে বহুতৰে মানে একদম ধাৰণাই বেলেগ আৰু। গতিকে কি ক'ম, বুজাক অকণমান ক'লে বুজিব, নুবুজাক আপুনি হাজাৰ বুজাওক, নুবুজে উপায় নাই।